দক্ষিণ ধৰমটোল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ মাঘী পূৰ্ণিমাত ইয়াত প্ৰতি বছৰে বিষ্ণু মহোৎসৱ পালন কৰা হয়। তাৰে একাংশ আপোনালোকলৈ আজি ML দাস ব্লগৰ তৰফৰ পৰা আগবঢ়ালোঁ। আপোনালোকে ভাল পালে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। অলপ কৈ দিয়াচোন বিষ্ণু মেলাৰ বিষয়ে। বিষ্ণু মেলা চাবলৈ আহিলোঁ, ভাল লাগিল বিষ্ণু মেলা। তাৰপিছত প্ৰতি বছৰ মাঘী পূৰ্ণিমা হয় এইটো। আমাৰ ৰাতি কি প্ৰগ্ৰেম আছে আজি? ৰাতি আজি মানে একদম 35খনমান গাঁৱৰ মানুহ তাৰ একেলগে নাম কীৰ্তন এটা ধনীয়ে আগত আছে, দেখিবলৈ পাব। ঠিক আছে। একদম বিৰাট ধুনীয়া পেৰি আছে নেকি? ধুনীয়া পেৰি আছে। আপোনালোকে ভিডিঅ'টো এনজয় কৰিলে। আশা কৰোঁ আপোনালোকে ইয়ালৈ আহিব পাৰিব প্ৰতি বছৰে। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।